যদিও এনে এটি কবিতা আবৃত্তি অথবা প্ৰকাশৰ ক্ষেত্ৰত প্ৰথমে মনে অনুমতি দিয়া নাছিল, পিছলে কবি আৰু কবিতাৰ বিষয়বস্তুৱে মোৰ অন্তৰত আকৰ্ষণ বঢ়ালে। যুৱ কবি বাৰিন্দ দাসে মৰমেৰে মোলৈ পঠোৱা তেওঁৰ কবিতাত মই ধাৰাসাৰ শব্দ ছন্দৰ সিঞ্চন কৰিলোঁ। মোৰ সাহসী অনুভৱী চেতনাৰ কলমেৰে অধিক বৰ্ধিত আৰু প্ৰাণৱন্ত পৰিসৰ সংযুক্তিৰে, য'ত কবিতাই নিজে নিজেই পূৰ্ণাংগ স্বৰূপ প্ৰকাশিলে। এতিয়া পিছে ভাল লাগিছে। আমাৰ এই প্ৰচেষ্টাক আপোনালোকে কিঞ্চিত সঁহাৰি জনালে ধন্য হ'ব কবিতাৰ এই পাহোৱাল অঘৰী জীৱন। এই কবিতাৰ শিৰোনাম মই মুখ্যমন্ত্ৰীক বেয়া পাব নোৱাৰো। মই মুখ্যমন্ত্ৰীক বেয়া পাব নোৱাৰো। আপোনালোকে বেয়া পালেও উপায় নাই। বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীজনক মই অকল এই কাৰণেই ভাল নাপাওঁ যে তেওঁ আমাৰ চাবুৱাৰ মানুহ, তেওঁ মোৰ জন্মঠাইৰ মানুহ, তেওঁ আমাৰ অকল খিলঞ্জীয়া ভূমিপুত্ৰ সোণোৱালসকলৰে নিজৰ আপোন মানুহ। কোনো এক নিৰ্দিষ্ট ঠাইৰ সংজ্ঞাৰে, কোনো এক বিশেষ জাতিসত্তাৰ অৱনমিত সংকীৰ্ণ ক্ষুদ্ৰ সংজ্ঞাৰে তেওঁক মই কাহানিও নাবান্ধো আৰু বান্ধিবও নোখোজো। এফালে যদি তেওঁ মুলুক গাঁৱৰ মানুহ, এফালে তেওঁ চাবুৱাৰ, এফালে যদি ডিব্ৰুগড়ৰ, এফালে তেওঁ মাজুলীৰ, যদিহে এফালে তেওঁ লখিমপুৰৰ, আনফালে তেওঁ বৰাক আৰু ব্ৰহ্মপুত্ৰৰ, বকু মানাহ পাগলাদিয়ে পুথিমাৰী কলং কপিলি ধনখেৰী আৰু তেওঁ সোৱণশিৰিৰো দুপাৰৰ, দিখৌ দিচাং জাজি দিক্ৰং দিহিং আৰু জীয়া ভৰলো, ইয়াৰোতো দুপাৰৰ নোহোৱা নহয় তেওঁ যে সকলোৰে মুখ্যমন্ত্ৰী। এফালে যদি তেওঁ ৰাজধানী দিছপুৰৰ, আনফালে তেওঁ দেশ আৰু জাতিৰ স্বাভিমান, মোৰ সাহসৰ শৰাইঘাটৰ। মানুহেতো বহুত আশা কৰিছিল তেওঁৰ পৰা, নহয়নে? মই এই কাৰণে তেওঁক বেয়া পাব নোৱাৰো। মানুহে তেওঁৰ পৰা বহু আশা কৰিছিল। সকলো জাতি জনগোষ্ঠী খিলঞ্জীয়াই তেওঁৰ পৰাই বহু আশা কৰিছিল। মই এই কাৰণেই তেওঁক বেয়া পাব নোৱাৰো। এই কাৰণে আনৰ ওচৰত তেওঁক সৰু হ'ব দিব নোৱাৰো। তজ বজিয়া সেই ছাত্ৰ নেতা থকা দিনত জাতীয় সংকল্পৰ সাহসী স্বভাৱ কুশলতেই এওঁৰ এই কলিজাৰ ৰক্ত শোণিতত শ্বহীদৰ তেজে ধোৱা অসমীয়াইৰ জীয়া পতাকাখন তেওঁৰ এই আদিম চেতনাৰ বক্ষত আজিও নীৰৱে উত্তোলন কৰাৰ পৰা বিৰত আছে বুলি মোৰ মনে, মোৰ অন্তৰে ক'ব পৰা নাই, মোৰ মনে ধৰা নাই। এফালে যদি তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ, আনফালে তেওঁ জাতি জনগোষ্ঠী খিলঞ্জীয়াৰ। যি যাৰে জোৰেই নহওক, তেওঁ কিন্তু প্ৰত্যেক আশাবাদী, প্ৰত্যেক অসমপ্ৰেমী চিন্তাশীল মন মগজুৰ হৃদয়ৰ সৰ্বজনৰ সৰ্ব অন্তৰৰ। মই বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰীজনক এই কাৰণেই পাহৰিব নোৱাৰো। ছাত্ৰজন এদিন ছাত্ৰ নেতা হ'ল, ছাত্ৰ নেতাজন এদিন জাতীয় নেতা হ'ল, জাতীয় নেতাজন এদিন দেশৰ নেতা হ'ল। ৰাইজৰ ভৰসাও কমখন বাঢ়ি নগ'ল। দেশ জাতিৰ দায়িত্ব তেওঁহে লৈছিল। ৰাইজক খুজি খুজি ৰাজপাত কোনে লৈছিল? তেওঁ ৰাইজৰ বাবেহে ৰাজপাতত বহিছিল। ৰাইজৰ ভৰসা কিয় নাবাঢ়িব? চাওঁতে চাওঁতে মোৰ অসমীয়াই সুকীয়া সুকীয়া স্বায়ত্ত শাসনেৰে চববোৰ ভাগ ভাগ হৈ গ'ল। পিছে খিলঞ্জীয়া ছয় জনগোষ্ঠীৰ গাঁঠিনো ক'ত লাগি ৰ'ল? বড়োকোচ কছাৰী চুতীয়া লালুং, এই সকলো আমি খিলঞ্জীয়া ভূমিপুত্ৰ ভাই। তিৱা ৰাভা মিচিং হাজং ডিমাচা আদি যিমান জাতি জনগোষ্ঠী আৰু চাহ মজদুৰ ইত্যাদি কৰি চবেই হ'লো আমি অসমীয়া মহাজাতি। তেওঁতো কোৱা নাই কাহানিও মই অমুক জাতি বা অমুক জনগোষ্ঠীটোৰে মুখ্যমন্ত্ৰী বুলি। অসমৰ বায়ু পানী মাটি ভাল পোৱা, অসমীয়া আইৰ সৈতে মিলি মিলি খোৱা, এই ৰাষ্ট্ৰ এই মাটিত হাত জনম লোৱা, বাপ দাদা যুগৰে অসমীৰ মৰম লোৱা, অসমীৰ মৰম চোৱা, প্ৰতি ভাষা ভাষিক প্ৰতি ধৰ্ম বৰ্ণৰে মুখ্যমন্ত্ৰী তেওঁ, প্ৰতি জাতি বৰ্ণৰেই মুখ্যমন্ত্ৰী তেওঁ। মই এই কাৰণে তেওঁক বেয়া পাব নোৱাৰো। অসমৰ প্ৰায় ৩৩৩ লক্ষ জনতাৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱা এই মাটিৰ তেজ মঙহৰ সহোদৰ তেওঁ মোৰ ভূমিপুত্ৰ খিলঞ্জীয়াৰ সহোদৰ, খিলঞ্জীয়াৰ। আহোমসকলক আমি কেনেকৈ বেয়া পাম? ৬০০ বছৰীয়া ইতিহাসে আমাক ভৰিৰ তলৰ মাটি দিলে। ৬০০ বছৰীয়া ইতিহাসে আমাক ভৰিৰ তলৰ মাটি দিলে। কোচ কলিতা মৰাণ মতক ব্ৰাহ্মণে দিলে সম্প্ৰীতি, জাতিয়েই কৃষ্টি, জনগোষ্ঠীয়েই সভ্যতা। নগাৰ নৰোত্তম, গাৰুৰ গোবিন্দ, মুছলমানৰ চান্দ খা, গুৰু শংকৰ মাধৱে বিভেদ বিসৰ্জালে, সম্প্ৰীতিৰ বোলালে চাহ। মহাভাগৱতৰ সেই দ্বাদশ স্কন্ধত গুৰুজনাই লিখিলে কলিত জাতি কৈৱৰ্তৰ আশাভৰা আপোন সত্যতা।
মাটি এই দেশ, মাটি এই স্বৰ্গ, জনগোষ্ঠী এই ভূমি, জাতি এই স্থিতি। ৰাইজৰ দাবীৰ মতেই হয় যদি জনগোষ্ঠী এই শকতি ভাৰতবৰ্ষত, হওকচোন হয় যদি জনগোষ্ঠীৰ এই নেতৃত্ব অসমত। কা আন্দোলনৰ কথা আপোনালোকে আমাক বাৰে বাৰে নক'ব আৰু উপহাসটো নকৰিবই। কা এটা বৰশী আমাৰ ডিঙিৰ কাষৰ, আৰু তাকেই আমি আমাৰ শকতি কৰিম। সেই ঋণাত্মক শক্তিতেই আমি ধনাত্মক প্ৰভাৱ বিস্তাৰ কৰিম, ধনাত্মক শক্তি গঢ়িম। জাতি নিঃশেষ নিষ্পেষণৰ দৰে ভাওনা আৰু বহুত হ'ব পাৰে। সকলোতে আমি সাৱধানে পাৰ কৰিম আৰু সকলোতে আমি জাতি সুৰক্ষাৰ শক্তিহে গঢ়িম। আহকচোন আসাম কৰ বিদেশী, খেতি কিন্তু আমিয়ে কৰিম। গুৰু গোসাঁই নামঘৰলৈকো আমিয়ে যাম, আমাৰ দাড়ি চুলি আমিয়ে কাটিম, কাপোৰ আমিয়ে ধুম, নিজৰ ময়লা নিজেই গুচাম। পকা মিস্ত্ৰী যদি আমি, খনিৰ খনি কৰোঁ আমি, লাচিটো যদি আমি, মোমাই তামুলী বাৰী চোৱা বিষয়া বৰুৱাও আমি। জাতি অজাতিৰ কথা কৈ নাথাকিবা সঘনাই, যি জাতিয়ে জাতিক ঘৃণাই সিও এদিন ঘৃণনীয় হ'ব। প্ৰভু যীশুৱে ক'লে, সেই বোধহয় মাটিবোৰ আমাৰ যীশুৰ হ'ব ধৰিছে। মই সৰ্বানন্দ সোণোৱালক বেয়া নাপাওঁ, ধ্বংসৰ দম্ভালি তেওঁৰ নাই। কেতিয়াবা অৱশ্যে অলপ বেয়া লাগে, জনতাৰ ন্যায্যবোৰত তেওঁ ক'ৰবাত নীৰৱ নিশ্চুপে থাকে। স্বজনৰ তোষণ অন্তত তেওঁৰ নাই। কেৱল বুৰঞ্জীৰ কাৰণেই আপোনালোকে যদি তেওঁক বেয়া পাব খুজিছে, মই কিন্তু আপোনালোকৰ লগত নাই।